এইদৰেই এতিয়া চপৰা চপৰে খহিছে সোৱণশিৰিৰ গৰা, ভাগিছে নৈপৰীয়া ৰাইজৰ জীয়াই থকাৰ সপোনবোৰ। আমি আপোনালোকক দেখুৱাইছোঁ লখিমপুৰ জিলাৰ তেলাহী উন্নয়ন খণ্ডৰ ঘনচৰাই, যুগলপুৰ, তেলিয়াপথাৰ আদি এই অঞ্চলসমূহৰ দৃশ্য। সোৱণশিৰ প্ৰচণ্ড ঢলে খুন্দা মাৰিছে তেলাহীৰ ৰক্ষা কৱচ ভীমপৰা মাথাউৰিৰ ঘনচৰাইৰ অংশত। বিগত বহুদিন ধৰি এই অংশখিনিত খহনীয়া অব্যাহত আছিল যদিও শেহতীয়াকৈ অৰুণাচলৰ পাহাৰত ধাৰাসাৰ বৃষ্টিপাত হৈ থকাৰ পৰিণতিতে শুক্ৰবাৰৰ পৰা পুনৰ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে সোৱণশিৰিয়ে। আশংকা কৰা হৈছে যিকোনো মুহূৰ্ততে নৈৰ বুকুত বিলীন হ'ব ঘনচৰাইৰ ভীমপৰা এই মাথাউৰি চোৱা। এই নৈপৰীয়া ৰাইজৰ কথা কিমান দূৰ ভাবে, কিমান দূৰ চিন্তা কৰে এইখন গণতান্ত্ৰিক চৰকাৰে। বিগত বছৰবোৰত এই অঞ্চলৰ খহনীয়া ৰোধৰ বাবেই কোটি কোটি টকা খৰচ কৰিলে জলসম্পদ বিভাগে। চহকী হ'ল ঠিকাদাৰ, চহকী হ'ল অভিযন্তা। বিপৰীতে কিন্তু আজিৰ তাৰিখলৈকে খহনীয়া প্ৰতিৰোধ নহ'ল এই অঞ্চলটোত। শেহতীয়াকৈ এই অঞ্চলত জলসম্পদ বিভাগে ৰূপায়ণ কৰিছিল 10 কোটি টকাৰ এখন আঁচনি। কিন্তু চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। 10 কোটি টকাৰ আঁচনি ৰূপায়ণ কৰিলে বাৰিষা কালত আৰু ইতিমধ্যে সামৰি ল'লে কোবাল সোৱণশিৰিয়ে। আৰু পৰিণতিত নাজল নাথল অৱস্থা আৰম্ভ হৈছে এতিয়া নৈপৰীয়া ৰাইজৰ মাজত। ঘৰ ভেটি হেৰুৱাই ইতিমধ্যেই সেই স্থানৰ পৰা আঁতৰি গ'ল বহু পৰিয়াল। যিসকল আছে তেওঁলোকৰো এতিয়া নাজল নাথল অৱস্থা। কোন মুহূৰ্তত সোৱণশিৰিয়ে সামৰি ল'ব তেওঁলোকৰ জীয়া সপোনবোৰ সেয়াও অনিশ্চিত।